নিউজিলেণ্ড ভাৰ্চেছ চাউথ আফ্ৰিকা। বিশ্ব দুখন মানে শক্তিশালী ক্ৰিকেট দলে প্ৰতিদ্বন্দ্বিতা কৰিব 2026 চনৰ ৱৰ্ল্ড কাপৰ প্ৰথমখন ছেমিফাইনেল। কোন জিকিব আপোনালোকৰ মতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ফেভাৰেট চাউথ আফ্ৰিকা, কিয়নো অন ৰেকৰ্ডে চাওক, লাগিলে চাউথ আফ্ৰিকাৰ আপোনাৰ বলিং বিভাগ, বেটিং বিভাগ, ফিল্ডিং বিভাগ সকলোতে চাওক, আৰু 2026 প্ৰদৰ্শনেই চাওক। সকলো ফালৰ পৰা যদি আপুনি চাই তেনেহ'লে নিউজিলেণ্ডতকৈ বহুত ওপৰত আছে কিন্তু বৰ্তমান চাউথ আফ্ৰিকা। কিন্তু এইটো নহয় যে নিউজিলেণ্ডে চাউথ আফ্ৰিকাৰ হেৰুৱাব পৰা ক্ষমতা নাই, যথেষ্ট আছে। নিউজিলেণ্ড এটা এক্সপিৰিয়েঞ্চ দল, নিউজিলেণ্ডে সকলো কৰিব পাৰে। ICC টুৰ্ণামেণ্টত তেওঁলোকে বেলেগ এটা পাৰদৰ্শন আগবঢ়ায়। তেনে ক্ষেত্ৰত আজি খেলখন যথেষ্ট এখন তুমুল ৰন হ'ব বুলি আশা কৰিলোঁ। কোন জিকিব কোন হাৰিব সেইটো পিছৰ কথা, কোনে ফাইনেলত প্ৰৱেশ কৰিব সেইটো বহুত পিছৰ কথা, কিন্তু খেলখন এখন ভাল খেল হ'বলৈ গৈ আছে আজি দিন। প্ৰথম চাউথ আফ্ৰিকা দলটোলৈ। চাউথ আফ্ৰিকা দলটোত এফালে যদি আছে আক্ৰাম, এফালে আছে ব্ৰেভিছ, আনফালে আছে যি মিলাৰ, আনফালে আছে আকৌ কুইণ্টন ডিকক। মানে এনেকুৱা এটা টীম বনাই থৈছে তেওঁলোকে, এনেকুৱা এটা বেটিং লাইন আপ বনাই থৈছে তেওঁলোকে যে আপুনি দুজনক আউট কৰিব, 3 নম্বৰজনে আপোনাক আহি খাই পেলাব। 3 নম্বৰজনক আউট কৰিব, আপোনাৰ 4 নম্বৰজনে আহি পেলাই আপোনাক খাই পেলাব। মাৰ্ক ইয়ানছনলৈকে তেওঁলোকৰ বেটিং আছে, বেটিং লাইন আপ আছে, আৰু তাৰ সেই বেটিং লাইন আপটো যোৱাৰ পিছত তেওঁলোকৰ আহিলে বলিং লাইন আপ। কাগিছৰ ৰাবাদাই চাওক, আপুনি মহাৰাজে চাওক, লুংগিৰিয়ে চাওক, কাক আপুনি এৰিব? ইয়ানছনে চাওক, কাক এৰিব আপুনি? চ' এনেকুৱা এটা বিধ্বংসী টীম তেওঁলোকে এইবাৰ প্ৰস্তুত কৰিছে, যিটো টীমে ফাইনেল খেলাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। তাৰমানে এইটো নহয় যে নিউজিলেণ্ড অনায়াসে হাৰিব, নিউজিলেণ্ডৰ যথেষ্ট যুঁজিব, হাৰা জিকাৰ পিছৰ কথা কিন্তু যথেষ্ট যুঁজিব। কাৰণ কিয়নো নিউজিলেণ্ডৰ দলটো যথেষ্ট প্লেয়াৰ আছে, যিসকলে এনেকুৱা এটা কিছুমান এক্সপিৰিয়েঞ্চ লৈ আহিছে। সেয়া হ'ল আপোনাৰ চেটনাই হওক, সেয়া ফিন এলেনে হওক, বা যিকোনো চেপমেনে হওক, যথেষ্ট ভাল একজন বিস্ফোৰক বেটছমেন মাৰ্ক চেপমেন। চ' তেওঁলোকৰ টীমটো ভাল এটা ষ্টেবল টীম হয়, তো তেওঁলোকেও যিকোনো কাম কৰিব পাৰে। গ্লেন ফিলিপছে হওক, তো মাৰ্ক হেনৰীয়ে হওক, বলাৰত আহি গ'ল, মাৰ্ক হেনৰী আহি গ'ল, তো যথেষ্ট এটা ভাল টীম চৌদি আহি গ'ল। তো মই ভাবোঁ আজি খেলখন যথেষ্ট ভাল হ'বলৈ গৈ আছে, যথেষ্ট চাই ভাল লাগিব চাগে আজি খেলখন যথেষ্ট। কাৰণ কিয়নো দুইটা টীমেই যথেষ্ট ষ্টেবল টীম, এনেকুৱা এটা দুইটা টীম বিশ্বৰ দুটা শক্তিশালী টীম, ইটোৱে সিটোৰ ওচৰত হাৰ নামানে। মই হয়তো আজি, কাৰণ আজিতো ছেমিফাইনেল হয়, আজি জিকাটো ফাইনেল যাব, হৰাটো ঘৰলৈ যাব। চ' সেইটো কাৰণে আজি খেলখন তুমুল ৰন হ'বলৈ গৈ আছে দুইটা টীমৰ মাজত। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কোন জিকিব আজি, আৰু লগতে মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মাজতে কৈ থ'লোঁ। তো আশা কৰোঁ টীম ইণ্ডিয়াই পুনৰবাৰ চাউথ আফ্ৰিকাৰ লগত ফাইনেল খেলক। কাৰণ কিয়নো মই ভাবোঁ কাইলৈ দিনটোত যদি বা ছেকেণ্ডখন ছেমিফাইনেল অনুষ্ঠিত হ'ব টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত, মই ভাবোঁ টীম ইণ্ডিয়া যথেষ্ট ফেভাৰিট হৈ আছে, টীম ইণ্ডিয়া অনায়াসে যাব ফাইনেলে। চ' চাউথ আফ্ৰিকাৰ লগত খেলখন খেলিব বুলি আশা থাকিলে, আজি কোন জিকিব সেইটোৰ পৰা প্ৰথম দৃষ্টি থাকিব, আৰু ছেকেণ্ডখন দৃষ্টি থাকিব কাইলৈখনটো আমাৰ কাৰণে যথেষ্ট বহুত ইম্পৰ্টেণ্ট খেল হয়। কোন জিকিব সেইটো পিছৰ কথা, কিন্তু খেলখন যাতে ভাল হওক, আমাৰ মাটিত আমাৰ যাতে ট্ৰফি আমাৰ হাতত থাকে। ধন্যবাদ।